ভয়ানক আছিল গম পাব ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব শেষলৈকে চাব আৰু ভিডিঅ'টোক শ্বেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰা ঘণ্টি বাটনটো ক্লিক কৰিব আৰু পাৰিলে ভালদৰে এটা কমেণ্ট লিখিবলৈ চেষ্টা কৰিব দেখাইছিলোঁ ৰাইজৰে পুখুৰী হয় এইটো ইহঁতে লৈছিল লিজত লৈছিল হয় এখন মোৰ পিছ চোতাল হয় পিছ চোতালৰ 2 নম্বৰ চিৰিটোকলৈকে পানী উঠিছিল এতিয়াও পানী হোৱা নাই বৰ্তমান আজি ৰ'দ দিছি একদম ফৰকাল বৰ্তমান আজি দিনটোত ৰাতিলৈকে কি হয় ক'ব নোৱাৰি চক কি ধুনীয়া ৰ'দ দিছে ৰ'দ দি আছে বৰ্তমান তাত খেতি কৰিছিলোঁ সম্পূৰ্ণ চেচ ধুনীয়াকৈ খেতি হৈছিল মোৰ 35ডাল ভোট জলকীয়াৰ গাছ আছিল চব চেচ কলগছ বৰ্তমান কলগছ আছে এই পুখুৰী আছিল মোৰ তাত পুখুৰী সম্পূৰ্ণ চেচ মাছ গেল মই বানা দিছিলোঁ কিবা দিছিলোঁ মৰি দিছিলোঁ এনেকৈ নাই বৰ্তমান পুখুৰীও নাই চব সম্পূৰ্ণ পানীৰ তলত ইয়াত খেতি কৰিছিলোঁ এই বস্তিটোত সম্পূৰ্ণ চেচ মাছ গ'ল বৰ্তমান আজি ৰ'দ দিছি কিন্তু ক'ব নোৱাৰি ৰাতিলৈকে কি হয় পানী এতিয়াও চব মোৰ ভৰিৰ একলগি আহে পানী ইমানকলৈকে আহি গৈছে এই ইমান মানকলৈ পানী আহি গৈছিল সম্পূৰ্ণ বিধ্বস্ত মোৰ খেতি বাতি চেচ মোৰ পুখুৰী আছিল মই যাব নোৱাৰোঁ পুখুৰীক লৈ আৰু দ আছে তাতেলৈকে এই বাঁহ চুপ যি আছে বাঁহ চুপৰ মাজত হৈ পিনে পুখুৰী এটা আছিল মোৰ সম্পূৰ্ণ চেচ জলমগ্ন মোৰ ঘৰ পিছফালৰ দেখি পানী উঠি আগফালৰ দেখি উঠা নাই এনেকৈ মই অলপ ভাবিছিলোঁ যে পানী উঠিব মোৰ সেইটো বস্তিত তথাপিও মই এনেকৈ কিবাকৈ চলিব পাৰিম 2ডাল 3ডাল টিয়া পুতিছিলোঁ ইয়াতে এডাল টিয়া চেচ ফুলৰ গাছ আছিল এতিয়া ইয়াৰ তিয়হ চেচ সম্পূৰ্ণ চেচ মই এইটো বস্তুটো কলম বান্ধিছিলোঁ এডাল সফ্ৰিয়াম আছিল মধুৰিআম আছিল এডালত মই কলম বান্ধিছিলোঁ অলপ বেলেগ ধৰণৰ কিন্তু বৰ্তমান পৰি গ'লে এইডাল এডাল জলফাই গাছ জলপে গাছ বুলি কয় জলপে গাছডাল পচি চবতে পানী হৈ গৈছিল চব পানী হৈ গৈছিল বৰ্তমান আজি শুকালাক ইমান টুকুলৈকে পানী হৈ গৈছিল সম্পূৰ্ণ চেচ পানীত মই খেতি বাতি কৰিছিলোঁ অলপতে মই কঠীয়া পাৰিছিলোঁ সেই কঠীয়া পানীটো বৰ্তমান দেখাই আছোঁ আপোনাক আগত দেখি তিনিখনৰ সেইটো মানুহৰ ঘৰ এই সম্পূৰ্ণ মানুহৰ ঘৰ পানীৰ তলত সোমাই গৈছিল এখন ফিল্ড আছে ফিল্ডৰ ইটো চাইডে মানুহ আছে মানুহৰ ঘৰ পানী চবৰে ঘৰত পানী উঠিছিল বৰ্তমান পানী কমিল পকা লাখ টকাৰ পানী আছে নাই বৰ্তমান গান্ধানী পুথিভঁৰাল জ্ঞানোদয় পুথিভঁৰাল ইয়াতো পানী উঠিছিল এইটো পিন্থত উঠাব পৰা নাই পিঠাটো ৰখা আছে মই অলপতে এটা ভিডিঅ' দিছিলোঁ কঠীয়া পৰা বৰ্তমান পানীৰ তলত কাষত এটা খাল পুখুৰী দেখিছিলোঁ ৰাইজৰ সেইটো বৰ্তমান পাইছিলোঁ ৰাইজৰে পুখুৰী হয় এইটো ইহঁতে লৈছিল লিজত লৈছিল হয় কিমান ক্ষতি হৈছিল বৰ্তমান ইমান পানী আজি ৰ'দ দিছে অলপ তথাপি পানী যোৱা নাই পাহাৰ বৰ্তমানলৈকে ওলা নাই মই হয় যাব নোৱাৰি বেনাৰ মানে গাঁঠি দিছি যাব নোৱাৰি বেমাৰ হৈ গৈছে একদম মতাটোৰ এই পানী সঁচাতে ৰাতি ডাক্তৰ আনিলোঁ ডাক্তৰ আনি বেজি দিলোঁ পানী ঢালি আছিলোঁ জখাৰ প্ৰতি দাম বহুত বিধ্বস্ত চৰকাৰে কিন্তু বৰ্তমানকলৈ আমাক খবৰ লোৱা নাই বৰ্তমানকলৈ খবৰ নাই ৰেচন দিছে কালি অলপ 100 মিঠাতেল 150-200 গ্ৰাম দালি তাৰ বাদে আকৌ নাই চাউল অলপ দিছি এনে হ'ল আমাৰ হেৰি কৈ লাভ নাই এই এটা জল জীৱন আঁচনিৰ পানীৰ টেংকি বৰ্তমান পানীৰ তলত আছে 2 বছৰ হৈ গ'ল বৰ্তমানকলৈকে সেই পানীৰ যোগান আঁচনিটোৰ কাম সম্পূৰ্ণ শেষ কৰিব পৰা নাই ৰাইজে বৰ্তমান খোৱা পানীৰ হাহাকাৰত আছে বিশুদ্ধ খোৱা পানী ৰাইজে গ্ৰহণ কৰিব পৰা নাই কিছুমান খেতি বাতি কৰিছিল চবৰে চেচ পানীত একদম লছ চব খেতি কৰিছিল এই কি ধুনীয়াকৈ ভাত কেৰেলা উঠিছিল এই ভাত কেৰেলা আপোনাক দেখাই দিওঁ চব চেচ মানে চব বিস্তৰ ক্ষতি একদম খেতি কৰিও মানে খাব নোৱাৰা কৰি পেলাইছে বানপানী
ইমান অসভ্য বানপানী আহিছিল এইটো এই চক ভাতকেৰা লাগি আছে একদম গাছডালৰ চক অৱস্থা কি হৈ গৈছে চক চক মোৰ চেচ মোৰ ঘৰৰ চেচ গোটাই মোৰ যিখিনি মানুহ চবে খেতি কৰে খেতি কৰি ভাল পায় কিন্তু কি হ'ব উপায় নাই এই বানপানীয়ে চব তছ নছ কৰি পেলাইছে এই সৌ এটা ঘৰ দেখিছেনে 2004 চনতো তাৰ সিহঁতৰ চোতালত পানী উঠা নাছিল বৰ্তমান পানী উঠি গৈছে ইমান ভয়ানক পানী হৈছিল ৰাস্তাৰ সৌ চাইডটোত পানী নুঠে সহজতে ওখ আছে অলপ তথাপিও পানী উঠি গৈছে দেখিছে চোতালৰ অৱস্থা কিমান বোকাময় পানী বৰ্তমান শুকাইছে অলপ অলপ চোতালত আছে পানী ৰাস্তাৰ বাওঁ চাইডত থকা এটা ঘৰ সম্পূৰ্ণ বিধ্বস্ত হৈ গৈছিল পানীৰ তলত সম্পূৰ্ণ সোমাই গৈছিল ঘৰটো চক বৰ্তমানো পানীৰ দাগ যোৱা নাই এই চক বৰ্তমানো ইহঁতৰ চোতালত আঁঠুকলৈকে পানী আছে ৰাস্তাৰ ঘৰটো পিছ চাইডটো দেখাই দি আছোঁ এই খেতি কৰিছিল ইয়াতে খেতি চেচ পুঁজি এটা আছিল গৰুৰ কাৰণে পুঁজিটো সম্পূৰ্ণ পানীৰ তলত ইমান ভয়ানক বানপানী আহি গৈছে চক এই ওপৰত এইবিলাক লাও কোমোৰাৰ গাছ চব চেচ কলগছ আছিল কলগছো মৰু অৱস্থা একদম মানে বিস্তৰ ক্ষতি হৈছে ৰাইজৰ এই এটা ঘৰ চক কিমানকলৈকে পানী আছে জাগ আছে ৱালত দাগ আছে ইয়াকলৈকে দাগ আছিল পানীৰ দাগ এতিয়াও যোৱা নাই ওপৰত আছিল ওপৰলৈকে গৈছিল পানী শুকাইছে পানীৰ দাগটো বৰ্তমান চক তাক সেইটো শুকুৱা নাই তথাপি আজি কমাইছে পানী অলপ তাৰ পৰাই চক এই দৰ্জাখন চক চক কি পানী হৈছে মই এতিয়া ঘৰত ভিতৰত সোমাব চেষ্টা কৰিম মোৰ ঘৰৰে হয় খুৰাহঁতৰ ঘৰ হয় এইটো কিন্তু সম্পূৰ্ণ পানীৰ তলত আছে খুৰাৰ ডাঙৰ ল'ৰাটো মোৰ একে বয়সৰ সমবয়সৰ সি এখন ই ৰিক্সা কিনিছিল বৰ্তমান তাৰ ব্যৱসায় একেবাৰে নাই পানীৰ কাৰণে সি গাড়ীখন ওলাব পৰা নাই ৰাস্তাত চব এনেকুৱা তাৰ গাড়ী ই ৰিক্সাখন পৰি আছে ইয়াত কেনেকৈ খাইছে কেনেকৈ একো এটা ইনকাম নাই চৰকাৰৰ কোনো মানে সহায় নাপালোঁ এই চক ইয়াতে লাও কোমোৰাৰ খেতি কৰিছিল সিহঁতে চব ধ্বংস কৰি পেলাইছে বানপানীয়ে চক চক এনেকুৱা অৱস্থা চক দেখিছে মই ৰুমৰ ভিতৰত সোমাব চেষ্টা কৰিছোঁ বৰ্তমান পানী অৱস্থা বৰ্তমানতো আপোনাৰ পানীৰ দাগ আছে ইয়াতে মোৰ বহন নাই ইয়াকলৈকে পানীৰ দাগ আহিছে অৰ্থাৎ এই বিছনাৰ ওপৰলৈকে পানী আহি গৈছিল মানুহ কিনকে আছে কেনেকৈ আছে কোনো ক'ব নোৱাৰে কোনো চৰকাৰৰ খবৰ নাই চাওক পানীৰ কাৰণে ৰাস্তাত বৰ্তমান গৰু ছাগলী এইবোৰ বান্ধিব লগা অৱস্থা হৈ গৈছে কোনো গোহালিৰ চিন চাপ নাই সম্পূৰ্ণ পানীৰ তলত এই পশুধনৰো বিস্তৰ ক্ষতি হৈছে এই পানীটোত বৰ্তমান মোৰ গাঁৱত ভয়ানক পানীয়ে কাল ৰূপ লৈছিল চক এই এটা পুখুৰী আছিল পুখুৰীটো সম্পূৰ্ণ পানীৰ তলত মাছ চব গৈছে এই পথাৰ চক খেতি পথাৰ চক সম্পূৰ্ণ জলমগ্ন এয়া চক ৰাস্তাত আছে গৰু গোহালিৰ অৱস্থা নাই যাৰ কাৰণে ৰাস্তাত বান্ধিব লগা হৈছে গৰু আৰু একগিৰি মানুহ তাৰ ঘৰৰ ভিতৰত আহি গৈছে চাওক সোমাইছোঁ মানুহ চাওক কিমান পানী উঠি গৈছে এই ঘৰৰ এই দৰ্জা খিৰিকীখনৰ তাকেলৈকে পানী গৈছে এই কাষত খেতি কৰি মানে কঠীয়া পাৰিছিল কঠীয়া সম্পূৰ্ণ পানীৰ তলত দেখিছে কঠীয়া সম্পূৰ্ণ পানীৰ তলত এইবোৰ কঠীয়াৰে আৰু খেতি হ'ব জানো নহয় এই বানপানীটোৱে সকলো মানুহকে জুৰুলা কৰি পেলালে এই ভাইটিটোৱে দেখাই দিছে একলগি পানী আহিছিল বৰ্তমান পানী দাগ যোৱা নাই দেখিছে এনেকুৱা অৱস্থা এনেকৈ মানে চলি আছে মানে কোনো ৰিলিফ নাই এই ঘৰটোৰ অপজিটতো এটা ঘৰ আছিল সম্পূৰ্ণ পানীৰ তলত আছে কিন্তু বৰ্তমান মই দেখুৱাব নোৱাৰিলোঁ মোৰ কেমেৰাত নাহিল বন্দী নহ'ল ভিডিঅ' ক্লিপটো ডিলেট হৈ গৈছিল চাওক
চাওক সাপ চব কেনেধৰণে খেতি শেষ হৈ গৈছে। জিকা ভেন্দি আছিল ইয়াত চব বিধ্বস্ত। সম্পূৰ্ণ পানী কিবাকে চৰকাৰক ভয় এটা দিছিল অলপ ওখ খেতিটো, তাৰ বাবে ইহঁতে অলপ সকাহ পাইছে। কিন্তু যদি নিদিলে হয় কেনেকুৱা অৱস্থা। তথাপিও পানী গৈছে, ইমান পানী হৈছে। মোৰ ভিডিঅ' ক্লিপত উঠা প্ৰতিটো ঘৰতে পানী উঠিছে বৰ্তমান। চাওক এই প্ৰত্যেকটা ঘৰতে পানী উঠিছে। যদি মন চুইছে দিল চুইছে সকলোকে ভিডিঅ'টোক লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক চেনেলটো। থেংক ইউ।